ৰুটি বনাইছে তেওঁলোকৰ আদৰ সাদৰ আৰু মৰম পাই আমি যাবলৈ মন যোৱা নাই গাঁৱলৈ আজি মই কলৌলিয়াল দেউৰী গাঁৱলৈ আহিছোঁ আপোনালোকক ইয়াৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ লগতে ধুনীয়াকৈ প্ৰেক্টিছ হৈছে দেউৰী বিহু ইবাকু বিশু বুলিও কয় সেয়া হৈছে অসমৰ ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ প্ৰধান উৎসৱ আজি মই সৌভাগ্যৱান যে আজি মই ইয়াত উপস্থিত হওঁতে তেওঁলোকে আজি বিহুৰ কাৰণে আগতীয়াকৈ আৰম্ভ কৰিছে তেওঁলোকৰ বিহুৰ ৰিহাৰ্চল যি বহাগ মাহৰ প্ৰথম বুধবাৰৰ পৰাই আৰম্ভ হয় এই উৎসৱত দুদিনীয়া উৰুকা আৰু বিহু পালন কৰা হয় য'ত বোকা খেলি বা বোকা বিহু আৰু লহৰীয়া আবৰবৰ গাই পৰম্পৰাগত বিহুৰ আনন্দ উল্লাস কৰা হয় সেইদৰে বহাগৰ প্ৰথমটো বুধবাৰৰ পৰাই উৰুকাৰ বৃহস্পতিবাৰৰ এই বিহু পালন কৰে তেওঁলোকে আৰু দেউৰীসকলে তেওঁলোকৰ বিহুত দেউৰী জনগোষ্ঠীৰ লোকসকলে নিজৰ পাৰম্পৰিক সাজ পোছাক পৰিধান কৰি বিহু নাচে আহক এতিয়া আমি তেওঁলোকৰ বিহুৰ কিছু আভাস লওঁ আৰু নৃত্যৰ আনন্দ উপভোগ কৰোঁ চাওক আজি আমি কলৌলোৱা গাঁৱলৈ আহিলোঁ দেউৰী গাঁও এয়া আইসকলে ধুনীয়াকৈ আমাক বনাই মেলি খুৱাইছে ৰুটি বনাইছে তেওঁলোকৰ আদৰ সাদৰ আৰু মৰম পাই আমি যাবলৈ মন যোৱা নাই গাঁৱলৈ আমি আকৌ হেৰি বিহুত আহিম আকৌ
সপৰিয়ালে বিহুত আহিম। ঠিক